সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আজি আমি পইতা ভাত খাম আৰু পইতা ভাতৰ লগত এয়া সিম্পল তেল নিমখ থাকেই, লগতে পিঁয়াজ লৈছোঁ। এইখিনি সকলো মানুহে মই ভাবোঁ খায় অসমীয়া মানুহে। তাৰ উপৰিও অসমীয়া মানুহে বিভিন্ন ধৰণে বিভিন্ন বস্তুৰ লগত পইতা ভাত খায়। আজি আমাৰ ঘৰত যিখিনি ইতিমধ্যে বনোৱা আছিলে সেইখিনি বস্তুৱে আমি লৈছোঁ। এয়া দেখিব পাৰিছে বিলাহীৰ চালাড আৰু তিতাকেৰেলা আলু ভাজি। এয়া হৈছে কচু থোৰ পোৰা, য'ত কচু কুমলীয়া পাতবোৰ কলপাতত দি কিনে পুৰি তাক পিটিকা হয় তেল নিমখ জলকীয়াৰ লগত। এয়া দুপিচ মাছ ভাজি লৈছোঁ। তাৰপিছত আকৌ পিঁয়াজ আৰু ভোট জলকীয়া লৈছোঁ। আজি আমি এনেকৈয়ে পইতা ভাত খালোঁ। আপোনালোকে কেতিয়াবা এনেকৈ খাই চাব আৰু কেনেকৈনো বেলেগ ধৰণে পইতা ভাত খাব পাৰি আমাক জনালে আমি খুব ভাল পাম। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। বহুত ধন্যবাদ জনাইছোঁ।